Hello everyone, welcome to the official channel of Smart School Northeast. আমি জুয়া ক্লাছত ডিসকাস কৰিছিলো লাইটৰ বিষয়ে আমি পঢ়াইছিলো ৰিফ্লেকশনৰ বিষয়ে আমি পঢ়িছিলো পোহৰৰ আমি প্ৰতিফলনৰ বিষয়ে পঢ়িছিলো আজি আমি পঢ়িম পোহৰৰ প্ৰতিহৰণৰ বিষয়ে মানে আমি ৰিফ্লেকশনৰ বিষয়ে পঢ়িম সো ৰিফ্লেকশন আৰু ৰিফ্ৰেকশন দুটা ইম্পৰ্টেন্ট আমাৰ প্ৰসেস হয় লাইটৰ দুটা ইম্পৰ্টেন্ট ফেনোমেনা হয় আৰু এই প্ৰসেস কেটা আমি প্ৰপাৰলি জানাটো বিৰাট ইম্পৰ্টেন্ট হয় কাৰণ এক্সামত আমাৰ ইয়াৰ পৰা বহুত নিউমেৰিকেলছো দিয়ে মানে বহুত অংকজাতীয় কোৱেশ্চনছো দিয়ে বেছি মাৰ্কছৰ নহয় কিন্তু ইয়াৰ পৰা বহুত কোৱেশ্চন আহা দেখা যায় ফিজিক্সৰ এটা ইম্পৰ্টেন্ট পাৰ্ট হয় কাৰণ আমি প্ৰতিফলন এইবোৰৰ বিষয়ে পঢ়িলে আমি আমাৰ আৰু কিছুমান নলেজ ক্লিয়াৰ হ'ব যেনেকৈ এতিয়া ধৰক মই চশমা পিন্ধি আছো ইয়াতে এখন লেন্স লাগি আছে বা মই মুখ দেখি আছে আইনা বা এটা ক্যামেৰাৰ ফলত মুখ দেখি আছে সো তাতেও এখন লেন্স লাগি আছে সো এই লেন্সবোৰ কি হয় আমি সেই বিষয়ে আজি পঢ়িম মানে আমাৰ মেইনলি আজি ক্লাছটো হ'ব লেন্সৰ বিষয়ে ওকে সো আমি দেৰি নকৰি পেলাই আৰম্ভ কৰো আজি ক্লাছ সো এতিয়া চাওক আমি জুয়া ক্লাছত পঢ়িছিলো ৰিফ্লেকশন প্ৰতিফলনৰ বিষয়ে ৰিফ্লেকশন কি হয় এতিয়া চাওক আমাৰ বাইন্ডিং লাইটস ফেমাস গানটোত ইয়াতে চশমাতে চাইলো কেনেকৈ লাইটবোৰ ৰিফ্লেক্ট হৈ আছে এটো কা ৰিফ্লেকশন হৈছে কাৰণ ইয়াতে লাইটবোৰ ডাইৰেক্টলি আহি পেলাই চশমাত পৰিছে তাৰ ফলত তেও দেখি আছে ইয়াতে অক ৰিফ্লেকশন হৈছে কাৰণ ইয়াতে আমি কি দেখি আছো এটা ভেড়া ছাগলী মুখখন আছে পানী আগত আহি আছে মানে নহয় যদি এতিয়া ছাগলীটোৱে তলত কিবা পানীৰ ভিতৰত চাই থাকিলে হয় তেনেহলে আমি হয়তো আজি প্ৰতিফলন নহয় প্ৰতিহৰণৰ বিষয়ে পঢ়িলো হয় কিন্তু যেহেতু এটো ৰিফ্লেকশন এটো আমি এবাৰ ৰিৱাইন্ড কৰিছো যি পঢ়িলো সো আমি জুয়া ক্লাছত এইবোৰৰ বিষয়ে পঢ়িলো যে কেনেকৈ লাইট ৰিফ্লেক্ট হয় ইয়াতে আমি ইনসিডেন্ট ৰে পাইছিলো এংগল অফ ইনসিডেন্ট পাইছিলো এংগল অফ ৰিফ্লেক্টেড পাইছিলো যে ইয়াৰ এংগল ইকুৱেল হয় ইয়াতেও আমি কিছুমান ল পঢ়িম চাও আহক যে আমি কি ল পঢ়িম এতিয়া ৰিফ্ৰেকশন কি হয় প্ৰতিহৰণ কি হয় প্ৰতিহৰণ যেনেকৈ আমাৰ মিডিয়া দুটা থাকে ইয়াতে আমাৰ মিডিয়া থাকিব তিনটা থাকে যেনেকৈ চাওক এতিয়া আমি এই গ্লাস স্লেব এক্সপেৰিমেন্টটো বহুত কৰিছিলো আগতে স্কুলত ন এনেকৈ আমি এখন গ্লাছৰ স্লাইড লওঁ বা স্লেব লওঁ তো তাতে তিনটা মিডিয়াম দি ক্ৰছ হয় যাৰ ফলত আমি ৰিফ্ৰেকশন গম পাওঁ ৰিফ্ৰেকশন সো এতিয়া আমি এপিনৰ পৰা যদি লাইট মাৰি দিওঁ ইয়াতে এই গ্লাছ স্লেবটোত সো আমি গ্লাছ স্লেবটো যদি এনেকৈ লাইট এই দূৰৰ পৰা মাৰো সো নৰ্মেলি আমি লাইটটো সিধা দেখিব লাগে কিন্তু কি হয় ইয়াতে আসলে এয়াৰ মানে বায়ু এয়াৰ মিডিয়ামৰ পৰা যদি আহিলে এটো হল কি হয় আমাৰ এটো সলিড মিডিয়াম স্ট্ৰাইক কৰিলে ইয়াতে স্ট্ৰাইক কৰি আমি সিধা নেদেখো আমাৰ এংগলটো ইয়াতে ফৰ্ম হয় আৰু আমি এইখিনি মানত দেখো ওকে আমাৰ এই লাইটৰ পোহৰটো ইমান মানত দেখিম আমি যে ইয়াতে দেখিলো স্ট্ৰেইট নেদেখিলো ইয়াতে আৰু এটা আমাৰ এংগল ফৰ্ম কৰিলে তাক আমি ৰিফ্ৰেক্টেড এংগল বুলি কওঁ মানে প্ৰতিহৰণে যেটো এংগল ফৰ্ম কৰে এতিয়া ইয়াৰে কোনবাই খুদিব পাৰে যে আমি তো আগতে পঢ়িছিলো ইনসিডেন্ট ৰে বিষয়ে ৰিফ্লেক্টেড ৰে বিষয়ে মানে আমি প্ৰতিফলনৰ বিষয়ে পঢ়িছিলো যত এংগল বেলেগ ইকুৱেল হয় ইয়াতে ইকুৱেল হয় নে ইয়েস ইয়াতেও ইকুৱেল হয় তাৰ বিষয়ে পঢ়িম ইয়াতে আমি ৰিফ্ৰেকশন দেখিলো গ্লাছ স্লেব এখনত প্ৰতিহৰণৰ বিষয়ে এতিয়া ৰিফ্ৰেকশন আৰু কোট হয় এটো কি হয় ডায়মণ্ড হীৰা সো এই ডায়মণ্ডবোৰত আমি দেখো নহয় নৰ্মেলি আমি যেতিয়া ডায়মণ্ড ধৰক পিন্ধো আমাৰ ডায়মণ্ডবোৰ কি হয় অলপ বেলেগ ধৰণৰ এটা ৰিফ্লেকশন হয় কিছু নহয় শাইন হৈ আছে এটো শাইন হৈ আছে সো কি হয় যে এই শাইননেস যোনটো হয় এটো ৰিফ্লেকশন নহয় কিন্তু ৰিফ্ৰেকশন প্ৰতিহৰণ হয় ওকে সো এই যে শাইননেস যোনটো হয় যোনটো আমাৰ শাইননেস দেখি আছো নৰ্মেলি আমি কি কওঁ যে হীৰাত যোনটো আমি শাইনি আমি দেখো মানে খুব যে একদম জিলিকি থাকে এটোতো হীৰাৰ এই কাটিংছবোৰৰ কাৰণে হয় কিন্তু সেম তাতে ৰিফ্ৰেকশন হয় ওকে ডায়মণ্ড তাৰ পিছত আমি আৰু এটা এক্সাম্পল চাই লম হেতু হল এই এক্সাম্পলটো এইটো এক্সাম্পল মই দেখাইছো সবে চাই লবা শৰ্ট আকাৰি দেখাইছো সো এতিয়া মই এই পানী বটলটো ঠিকই আছে মই পানী বটলটো যদি এনেকৈ সিধাকে মই ৰাখিছো ট্ৰান্সপাৰেন্ট যদি হয় মই যদি এটো সিধাকে এনেকৈ দেখাইনো সিধাই দেখিম কিন্তু মই যেতিয়া পানীত সোমাই দিম সিধা নেদেখো কিন্তু কি হয় মই যেতিয়া পানী বটল এটা ভিতৰত সোমাই দিম পাইপডাল যদি সোমাই দিম পাইপডাল এনেকৈ নেদেখো ইয়াতে এংগলটো সবে ইয়াতে ফৰ্ম হৈছে হয়নে নহয় সিধা ইয়াতে হ'ব লাগিছিল ইয়াতে নাই হোৱা ইয়াতে হৈছে আমি ইয়াতে দেখিছো তাৰ শ্যাডোটো মানে কি বুজাইছে যে ইয়াতে যেতিয়া দুটা মিডিয়া ছুটি পাস হল ইয়াৰ এংগলটো চেঞ্জ হৈ গৈছে ওকে মানে ইয়াৰে যদি স্ট্ৰেইট হ'ব লাগে হেতু নহল তাৰ এংগলটো অলপ স্লাইড মানে ডিফাৰ কৰিছে সো তাক আমি কি বুলি কম হেতু আমাৰ ৰিফ্ৰেক্টেড ৰে যোনটো সেকেন্ড ৰে ফৰ্ম কৰিছে আৰু প্ৰতিহৰিত ৰশ্মি বুলি কম
ওকে প্ৰতিহৰিত ৰশ্মি হয় এতিয়া ইনসিডেন্ট ৰে আমি কি বুলি কওঁ আপত্তিত ৰশ্মি ইমাৰ্জেন্ট ৰে বুলিও আছে নিগতি ৰশ্মি সো এতিয়া মই এই বস্তুবোৰ দেখাই আছো প্ৰথম যোনটো আছে মই ই পৰা ও এটো কি হয় ইনসিডেন্ট ৰে যাক আমি আই বুলি দেখাইছো ওকে তাৰ পিছত ও ডেশ ও পৰা ও ডেশ এটো কি হয় ৰিফ্ৰেক্টেড ৰে প্ৰতিহৰিত ৰশ্মি তাৰ পিছত আছে ও ডেশ এইচ এটো কি হৈ যায় আমাৰ ইমাৰ্জেন্ট ৰে মানে লাষ্ট জোনাল ফৰ্ম কৰিলে মানে আমি ইয়াৰ পাছলে ইয়াতে দেখিম সো হেই ইয়াতে জোনডল ফৰ্ম কৰিলে তাক আমি ইমাৰ্জেন্ট বা নিগতি ৰশ্মি বুলি কওঁ তো আমি ইয়াতে দেখিলো যে ৰিফ্ৰেকশন কেনেকৈ হৈ আছে ইয়াতে মিডিয়াম চাওক বতাহ গ্লাস আকৌ বতাহ ওকে হয় না নহয় সব মিডিয়াম কেটা হল 1 2 3 তিনটা মিডিয়ামত থ্ৰুদি ক্ৰস কৰিলে তিনটা মিডিয়ামত থ্ৰুদি যেতিয়া ক্ৰস কৰিলে তেনে হলে এংগলত অলপ চেঞ্জ আহে কিন্তু কোনবাই কো পাৰে যে মেম এই এংগলটো বেলেগ হ'ব নেকি এতিয়া ইনসিডেন্ট ৰে বা ইনসিডেন্ট এংগলটো বা আমাৰ যোনটো প্ৰতিহৰিত ৰশ্মি বা প্ৰতিহৰিত আমাৰ যোনটো মানে আমাৰ এংগল ফৰ্ম কৰিব নহয় একদম একেই মানে চেঞ্জ নহব কাৰণ এই ইনসিডেন্ট আৰু ৰিফ্ৰেক্টেড এংগলটো সেম laws of refraction of light পোহৰৰ প্ৰতিহৰণৰ অলপমান আমি নিয়মসমূহ চাই লওঁ প্ৰথমটো চাই লওঁ সবে আপতিত ৰশ্মি প্ৰতিহৰিত আৰু স্বচ্ছ মাধ্যম মানে ইয়াতে ইনসিডেন্ট ৰে ৰিফ্ৰেক্টেড আৰু নৰ্মেলৰ কথা কৈছে এই নৰ্মেল ডাল এই গুটেবোৰ সন্ধি তলত আপত্তন বিন্দুত তনা লম্ব একেখন সমতলত থাকে মানে আমাৰ 1 2 3 সব এটা প্লেনতে থাকে ইন ওয়ান প্লেন নেক্সট প্ৰদত্ত মধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপত্তন কোণৰ সাইন আৰু প্ৰতিহৰণৰ কোণৰ সাইনৰ অনুপাত এটা ধ্ৰুৱক কনস্ট্যান্ট বুলি কৈছে মানে এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্ৰেকশন ইজ কনস্ট্যান্ট আমি কি বুলি কওঁ অসমত ধ্ৰুৱক মানে সেম হয় ওকে constant for light of a given color and given pair of media মানে কি বুজাইছে যে লাইট তো যদি সেম থাকে মিডিয়া যদি সেম থাকে তেতিয়াহে কনস্ট্যান্ট হ'ব নহলে কনস্ট্যান্ট নহয় এতিয়া বলে এয়ার না থাকি বলে গ্লাস না থাকি বলে যদি বেলেগ মিডিয়া হয় তেনে হলে কিন্তু এটো কনস্ট্যান্ট নহব দে এটো চেঞ্জ হ'ব মানে sin i by sin r যোনটো এংগল ফৰ্ম কৰিব সেম নহব তো আমি এইখিনিক সাইন বুলি যে কৈ আছো সাইন আই সাইন আৰ এইখিনিক আমি স্নেলস ল অফ ৰিফ্ৰেকশন আন্ডাৰ পঢ়ো স্নেল নামৰ এজন সাইন্টিষ্ট এইখিনি প্ৰথম মানে উলিয়াইছিলে সো তেওঁক ৰেসপেক্ট কৰি পেলাই আমি কওঁ যে দিস ইজ দা স্নেলস ল অফ ৰিফ্ৰেকশন মানে আমি প্ৰতিহৰণৰ বিষয়ে পঢ়িছো এতিয়া প্ৰতিহৰণ নাংক ৰিফ্ৰেক্টিভ ইনডেক্স কি হয় আমি ৰিফ্ৰেক্টিভ ইনডেক্স পঢ়িম ইয়াতে এই যে sin i by sin r যে constant যে হয় ভ্যালু টু constant মানে ইয়াৰে ভ্যালু টু constant মানে refractive index ইয়াৰে particular ভ্যালু এটাই হ'ব সো আমি এটা refractive index কি হয় পঢ়িম যেনেকৈ এতিয়া সবে চাই লোৱা যে আমাৰ লাইট যেতিয়া ট্ৰেভেল কৰে লাইট ট্ৰেভেল কৰি আছে বা সাউন্ড যেতিয়া আমাৰ ট্ৰেভেল কৰে সাউন্ড ট্ৰেভেল কৰিলে ভ্যাকুয়ামত মানে যেতিয়া একো নাথাকে তাতে একো মিডিয়াম নাথাকে তেতিয়াও ভ্যালু চেঞ্জ হয় আৰু যেতিয়া এটা মিডিয়াম থাকে তেতিয়াও ভ্যালু চেঞ্জ হয় সো সেম বস্তুটো মই ইয়াতে দেখাইছো এক নম্বৰ মাধ্যম বায়ু সেকেন্ড নম্বৰ যোনটো হয় কাচ সো ইয়াতে কি ডিফাৰেন্স আহে সো আমি যদি এতিয়া চাও যে এটো মিডিয়াম 1 হয় আৰু এটো 2 হয় আমি যদি স্পিড টু চাও ইয়াৰে কিমান স্পিডত ট্ৰেভেল কৰিছে এই ৰেডাল কিমান স্পিডত আহিছে ৰে নম্বৰ 1 ওকে আৰু নেক্সট আছে ৰে নম্বৰ 2 সো আমি ইয়াক লিখিম যে আমাৰ n21 তাত আমি কি চাম যে স্পিড অফ লাইট মিডিয়াম 1 আৰু 2 তো এনেকে আমি উলিয়াও প্ৰথম আমি ৰিফ্ৰেক্টিভ ইনডেক্স এটা মিডিয়ামৰ ইয়াতে আকৌ মই গ্লাস আৰু লাইট দিছো গ্লাস আৰু লাইটৰ বাহিৰে বেলেগো আহিব পাৰে ইয়াতে ওকে তো তাৰ পিছত নেক্সট যোনটো হয় হেতু হল n12 মানে উল্টা স্পিড অফ লাইট ইন মিডিয়াম 2 বাই স্পিড অফ লাইট ইন মিডিয়াম 1 এটা হ'ব আমাৰ v1 বাই v2 আৰু এটা v2 বাই v1 ওকে ডিপেন্ড কৰিব আমাৰ কোনটো কিমান ফাস্ট ট্ৰেভেল হৈছে এনেকে ভ্যালু বিলাক ডিফাৰেন্ট আহিব ওকে সো ইয়াতে দেখাই পাইছে যে সাউন্ড কেনেকে ট্ৰেভেল কৰে ভ্যাকুয়ামতো ট্ৰেভেল কৰে আমাৰ এনেও ট্ৰেভেল কৰিব পাৰে ওকে তাৰ ভ্যালু বিলাক বেলেগ বেলেগ আহিব সো আমি ৰিফ্ৰেক্টিভ ইনডেক্স চাম ৰিফ্ৰেক্টিভ ইনডেক্স কাৰ কিমান হয় অসমীয়াত যদি আমি কওঁ প্ৰতিহৰণাংক কাৰ কিমান হয় এতিয়া আমি যদি চাম বায়ুৰ ৰিফ্ৰেক্টিভ ইনডেক্স 1.003 হয় মেটেৰিয়েল মিডিয়াম যদি কানাডা বালসাম এবোৰ কিছুমান মানে বস্তু দি বনাই যে হেবোৰ বনোৱা বস্তু হয় তেনে হলে নহয় বেলেগ এটো আসলে এখিনি বেলেগ বায়ুৰ ইমান কিনি হয় কানাডা বা বালসামৰ 1.53 হয়
বৰফৰ 1.31 হয় এইবোৰ ভ্যালু পঢ়িব লাগিব কিন্তু এক্সামত ইয়াৰ পৰা কোৱেশ্চন দিয়ে ওকে তো এক্সামত যেতিয়া ইয়াৰ পৰা কোৱেশ্চন দিব এই ভ্যালুবিলাকৰ কথা সুধে হেনেকে আছে ওয়াটাৰ পানী হল 1.33 আহিছে বহুতবাৰ এক্সামত চাই লবা সবে এলকহল 1.36 কেৰাচিন 1.44 ফিউজ কোৱাৰ্টজ এটো এক ধৰণৰ পাথৰ হয় 1.46 টাৰ্পেন্টাইন অল 1.47 বেনজিনৰ 1.5 আৰু ক্ৰাউন গ্লাছৰ 1.52 হেনেকে কেতিয়াবা ডায়মণ্ডৰো সুধিছে যে ডায়মণ্ডৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান হয় ওকে তো ইয়াৰে 2.42 বাকিবোৰ ৰক সল্টৰ সুধিছে সো মই যোনবোৰ মাৰ্ক কৰি দিছো আৰু ইয়াৰে গুটেখিনি এইবোৰ কিন্তু এক্সামত আহি থকা কিছুমান বস্তু হয় আহিছে বহুতবাৰ সো সবে চাই লবা ইয়াৰ বাহিৰে আমি অলপমান ৰিফ্ৰেক্টিভ ইনডেক্স মানে আমি ইয়াক কি বুলি কওঁ অসমীয়াত ইয়াক কওঁ যে প্ৰতিহৰণ অংক ইয়াৰে আমি অলপমান এপ্লিকেশন চাওঁ মানে কোড ব্যৱহাৰ কৰিছে আৰু এইখিনি মই অলপ অসমীয়াত কৈ দি আছো সবে বুজি পাবা এইখিনি মই ইংলিছতে দিছো various application of refractive index are discussed code use কৰো প্ৰথম ইউজ কৰে widely used for identifying a particular substance confirming its purity or measuring the given concentration মানে এতিয়া বলে মই ডায়মণ্ডৰ বিষয় বলে জানিব বিচাৰিছো তো এই হীৰাটো কিমান পিওর হয় তো হীৰাৰ কিমান আছে ৰিফ্ৰেক্টিভ ইনডেক্স কিমান হ'ব লাগিব 2.42 যদি ইয়াতকে বহুত কম হয় তেনেহলে হি ডায়মণ্ডটো ভেজাল হৈ আছে ওকে আমি কেৰাটত জুখো নহয় খুন আমি কেনেকে জুখো গোল কেৰাটত জুখো আৰু ডায়মণ্ড কেনেকে জুখো সি কেৰেট এটো কেৰেটো বেলেগ ওকে সো এইবোৰ এক্সামত আহে কিন্তু ইয়াৰে পিছত আৰু খুদে যে আৰু কত ব্যৱহাৰ কৰো আমি ৰিফ্ৰেক্টিভ ইনডেক্স আমি ৰিফ্ৰেক্টিভ ইনডেক্স আৰু ব্যৱহাৰ কৰো generally it is used for measuring concentration of solute in an aqueous solution so amar pani jatiyo bostu eta kiman tate seni jatiyo bostu je ami mix korisu hetu ami yat sabo parim okay for instance in a solution of sugar mo jena ki kolu seni eta solution hoy tate refractive index to sabo parim je seni poriman to kiman ase okay hetu eta next it can be also used in determination of the drug concentration in the pharmaceutical or pharmacy industry ei ami antibiotic খাইছো বা আমি জ্বৰৰ মেডিসিনে খাইছো তাতে ডোজেস বোৰ আমি চাব পাৰিম যে কিমান পার্সেন্টেজ এটা পার্টিকুলার ড্রাগ আছে ওকে it is widely used to calculate the focusing power of various lens and the dispersive power of prism মই যে অলপ আগত দেখাইছো গ্লাস স্ল্যাব খন তাৰে আমি মানে পাওয়াৰটো সাম মাপিব পাৰিম লেন্সৰ পাওয়াৰো আমি মাপিব পাৰিম ওকে তো তাৰ কাৰণে আমি বহুত ব্যৱহাৰ কৰো refractive index আমি use কৰো হেনেকে আৰু কৈছে it is widely used to calculate focusing power of various lenses and এটো মই অলৰেডি কলো আৰু কৈছে it generally applies for estimation of thermophysical property বহুত হাইড্ৰোকাৰ্বন পেট্ৰোলিয়াম মিক্সচাৰ বিলাকৰ যেনেকৈ আমি পেট্ৰল ডিজেল বা আমি যি ব্যৱহাৰ কৰিছো তাতেও বহুত ইউজ হয় এইবোৰ ৰিফ্ৰেক্টিভ ইনডেক্সৰ এপ্লিকেশন বহুত ইউজ হয় ওকে সো এতিয়া আমি ৰিফ্ৰেক্টিভ ইনডেক্সৰ অলপমান কোৱেশ্চন চাই লওঁ এই কোৱেশ্চনটো কিতাপতে দিয়া আছে constant value কিমান হয় যদি angle of incidence 45 ডিগ্ৰী হয় angle of refraction বুলি 30 ডিগ্ৰী হয় মানে আপত্তিত ৰশ্মি 45 ডিগ্ৰী কৈছে প্ৰতিহত ৰশ্মি 30 ডিগ্ৰী তেনেহলে ধ্ৰুৱকৰ মান কিমান হয় সুধিছে মই তো দেখাই দিছো যেহেতু মই কৰাই দিছো ইয়াতে sin i by sin r আমি কিমান ধৰিছিল constant sin i কিমান আছে 45 sin r কিমান 30 ডিগ্ৰী এতিয়া আমি ম্যাথছত পঢ়িছো নহয় যে sin 40 বা sin 30 ভ্যালু কিমান হয় putting respective value আমি এই angle দি পেলে log table যদি ব্যৱহাৰ কৰো sin 40 ভ্যালু কিমান হয় 1/√2 sin 30 ভ্যালু কিমান হয় 1/√3 এইখিনি যদি আমি ক্যালকুলেট কৰো √2 √3 ভ্যালু যদি আমি ক্যালকুলেট কৰি উলাও তেনে হলে ইয়াৰ ভ্যালু কিমান ওলাইছে 1.44 ভ্যালু ওলাইছে ওকে মানে ইয়াতে 30 আৰু 45 ৰ যোনটো কনস্ট্যান্ট হয় হেতু 1.44 ওকে মানে আমি যোনটো বস্তু পৰিমাণ ওলাইছো তাৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান হ'ব সৰি ৰিফ্ৰেক্টিভ ইনডেক্স পুৰা নাই ইয়াতে ধ্ৰুৱকৰ মিনিং সুধিছে ধ্ৰুৱকৰ পৰিমাণ কিমান আছে 1.44 কনস্ট্যান্ট ভ্যালুৰ এমাউন্ট কিমান 1.44 ওকে আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা সবে আৰু এনেকুৱা বস্তু গম পাবা স্মাৰ্ট স্কুল নৰ্থ ইষ্ট ইয়াৰ বাহিৰে মই মাজে কিছুমান এক্সপেৰিমেন্টও দেখাম ইন্টাৰেস্টিং এক্সপেৰিমেন্ট কাৰণ আমি সায়েন্স এটা এনেকুৱা বস্তু এক্সপেৰিমেন্টৰ থ্ৰু দি যেতিয়া চাওঁ বস্তুবিলাক বেছি ভাল হৈ পৰে তেনেকৈ মই
প্ৰতিসৰণ মানে ৰিফ্ৰেকশ্যনৰ কাৰণে এটা এক্সপেৰিমেণ্ট দেখাইছিলোঁ তাৰ পিছত মই কনকেভ কনভেক্স মিৰৰ উত্তল অৱতল আইনাৰ বিষয়েও মই এটা এক্সপেৰিমেণ্ট দেখাইছিলোঁ চামুচ এখন লৈ পেলাই চাব পাৰিবা শ্বৰ্টছত আছে ইয়াৰ পিছত মই নেক্সট যোনটো দেখাম সেইবোৰ দেখাম বটানী জুঅ'লজি তাৰপিছত কেমিষ্ট্ৰি কিছুমান দেখাম যোনবোৰ চিম্পল হয় লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা য়েছ চ' আমি ৰিফ্ৰেকশ্যন কেনেকৈ স্পেৰিকেল লেন্সে কৰে যেনেকৈ মই পিন্ধি আছোঁ চশমা এই চশমাখনত কেনেকৈ হ'ব গোলাকাৰ লেন্সৰ দ্বাৰা প্ৰতিসৰণ কেনেকৈ হয় চ' এতিয়া প্ৰথম যোনটো হয় আমাৰ এইটো কনভেক্স লেন্স হয় চ' কনভেক্স আৰু কনকেভ লেন্স কনভেক্সক আমি কি বুলি কওঁ উত্তল লেন্স অ'কে মানে কনভেক্স হয় উত্তল লেন্স হয় এইখন আৰু এইখন অৱতল হয় তো এতিয়া ইয়াতে চোৱা চবে যে আমাৰ যদি ফিগাৰটো ইয়াতে আছে মানে মই ইয়াতে এটা বস্তু ৰাখি থৈছোঁ ইনফিনিটিত বহুত দূৰত আছে তো ইয়াতে মোৰ ফিগাৰটো ক'ত ফৰ্ম হৈছে সৰুকৈ ইয়াতে ফৰ্ম হৈছে এফ মানে ফ'কাছত ছেকেণ্ড ফ'কাছ পইণ্টত চ' ইয়াতে কি হয় যে কনভেক্স লেন্সখন কনভাৰ্জিং হয় ৰেবোৰ যাই পেলাই একবাৰ এটা জেগাত যাই পেলাই লগ হয় এনেকৈ ৰাইট এনেকৈ যাই লগ হয় যাক আমি কনভাৰ্জিং বুলি কওঁ কনভাৰ্জিং একশ্যন বুলি কওঁ যেনেকৈ যাই পেলাই লগ হয় তেনেকৈ আছে ডাইভাৰ্জিং কনকেভ লেন্সৰ এইটো স্পেচিয়েলিটি হয় যে কনকেভ লেন্সৰ এতিয়া বোলে মোৰ ৰেখিনি পৰিলে এনেকৈ দেখাই দিছোঁ ৰে পৰাৰ পিছত সি গুচি যায় এনেকৈ মানে ৰেবোৰ এনেকৈ ডাঙৰ হৈ পৰে যেনেকৈ ইয়াতে যাই পেলাই এনেকৈ লগ হয় ইয়াতে আকৌ এনেকুৱা হৈ যায় সেইটো হ'ল কনকেভ লেন্স কাৰণ কেভ বুলি কৈছে অ'কে চ' এতিয়া এইটো হ'ল কনভেক্স আৰু কনকেভ লেন্সৰ ডিফাৰেঞ্চ চবে চাই ল'বা ইয়াতে ক'ত ফৰ্ম হৈছে ফিগাৰ আৰু আগৰটোত ক'ত ফৰ্ম হৈছিলে অ'কে চ' ইয়াৰ বাহিৰে এতিয়া আমি পঢ়িম যে এই লেন্সবোৰৰ কেনেকৈ কি ফিগাৰ বনায় আমি ৰে ডায়েগ্ৰামৰ বিষয়ে পঢ়িম চ' এতিয়া চোৱা আমি এইবোৰ পজিশ্যন কিছুমান লৈ পেলাই পঢ়িম ইয়াতে কনকেভ কনভেক্স দুয়োটা চাম চ' প্ৰথম যোনটো আছিলে মই অসীমত ইনফিনিটিত লৈ পেলাই চাম বিয়ণ্ড টুৱাইচ এফ মানে প্ৰথম ফ'কেল পইণ্ট আৰু ছেকেণ্ড ফ'কেল পইণ্টত চাম দ্বিতীয়টোত চাম মাজত চাম ফ'কাছত ৰাখি চাম ফ'কাছ আৰু আমাৰ অপটিকেল চেণ্টাৰৰ মাজত ৰাখি চাম চ' এইবোৰ আমি এতিয়া ক'ত কেনেকৈ ফৰ্ম হৈছে ৰে ডায়েগ্ৰাম সেইখিনি আমি চাম চ' দেৰি নকৰি পেলাই আমি চাওঁ যে ক'ত কি ফৰ্ম হৈ আছে প্ৰথম কৈছে যে ইমেজ কেনেকৈ ফৰ্ম কৰিছে কনকেভ লেন্সে চ' ইয়াতে মই দুটা দেখাইছোঁ এটা হ'ল এ আৰু এটা বি ইয়াতে বহুত দূৰত আছে অসীমত আছে আমাৰ যোনটো অবজেক্ট বস্তু দূৰত আছে উত্তল লেন্সে এখনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি চ' যেতিয়া একদম বহুত দূৰত থাকে অসীমত যেতিয়া থাকে ইয়াৰ পৰা যেতিয়া আমাৰ মানে ফৰ্ম কৰে এটা ইমেজ এটা যেতিয়া ইমেজ ফৰ্ম কৰে F2ত চ' এই বস্তুটো আমি ইয়াতে চাই ল'ম যে অসীমত থাকিলে ফ'কাছ F2ত প্ৰতিবিম্ব ফৰ্ম হয় আৰু ইয়াতে সাইজ কি হয় একেবাৰে সৰু পইণ্ট সাইজ হয় আৰু ফটো যোনটো হয় উল্টা এনেকৈ থাকে অ'কে নেক্সট যোনটো ফিগাৰ হয় আমাৰ টুৱাইচ মানে 2F1ৰ ওচৰত ছেকেণ্ড ফ'কেল পইণ্টৰ ওচৰত চ' ইয়াতে থ'লে আমাৰ কি হ'ব বিয়ণ্ড 2F1 হ'লে F2 আৰু 2F2ৰ ওচৰত হ'ব ফটো সৰুৱে হ'ব আমাৰ যোনটো প্ৰতিবিম্ব ফৰ্ম হ'ব সৰু হ'ব আৰু নেচাৰ আকৌ ৰিয়েল ইনভাৰ্টেড প্ৰথম পাঁচটা ৰিয়েল ইনভাৰ্টেডে হয় মানে আইনা দাপোনৰ বিষয়ে যে পঢ়িছিলোঁ অলমষ্ট দাপোনৰ নিচিনাই হয় বস্তুখিনি অলপ ডিফাৰেণ্ট হয় অ'কে তো এইখিনি হ'ল আমাৰ প্ৰথম দুটা আৰু ফিগাৰ যোনটো ফৰ্ম হৈছে যোনটো আমাৰ ইয়াতে মানে ছবি দিয়া আছিলে ছবিতকৈ প্ৰতিবিম্ব মানে যোনটো ইমেজ ফৰ্ম হৈছে অলপ সৰু হয় কাৰণে ডিমিনিছ বুলি কৈছে কিন্তু উল্টা ইনভাৰ্টেড ৰিয়েল এণ্ড ইনভাৰ্টেড নেক্সট আছে আমাৰ একদম ডাইৰেক্টলি টুৱাইচ F1তে ৰাখি দিছে ফিগাৰ অ'কে এক্সামত দি দিয়ে তোমালোকৰ পৰীক্ষাত আহিলে এনেকৈ দিব যে যেতিয়া মই ইয়াতে এটা বস্তু ৰাখিম ফিগাৰ মানে ইমেজটো ক'ত ফৰ্ম হ'ব প্ৰতিবিম্ব ক'ত গঠন হ'ব চ' ইয়াতে যেতিয়া দিম প্ৰতিবিম্বৰ আকাৰ দুয়োটা সেম ৰিয়েল ইনভাৰ্টেড হয় আৰু ফৰ্ম হ'ব টুৱাইচ F2ত টুৱাইচ F1ত ৰাখিলে টুৱাইচ F2ত ফৰ্ম হ'ব অ'কে আৰু নেক্সট টুৱাইচ F1ৰ মাজত ৰাখিলে যদি আমাৰ ইমানখিনি আছে তাৰ মানে বিষয়বস্তুৰ যে কি বুলি কয় লেংথ আমি যেতিয়া ইয়াতে চাম ইয়াৰে যোনটো প্ৰতিবিম্ব ডাঙৰ হয় কিন্তু হয়নে নহয় আৰু ফিগাৰটো ফৰ্ম কৰিছে টুৱাইচ F2 ওচৰত অ'কে ইয়াৰ মাজত থাকিলে ইয়াৰে ওচৰত ফৰ্ম হ'ব নেক্সট আৰু ফিগাৰ সেম ৰিয়েল ইনভাৰ্টেড হ'ব দুয়োটা কিন্তু লাষ্ট দুটা কেছ এক্সেপশ্যন হয় ইয়াতে যোনকেইটা ফিগাৰ ফৰ্ম হ'ব ভাৰ্চুৱেল আৰু ইৰেক্ট ফৰ্ম হ'ব অ'কে মানে যোনকেইটা প্ৰতিবিম্ব হৈছে ইয়াতে চিধা হয়
আৰু ফৰ্ম কৰিছে বহুত দূৰত যেনেকৈ আমি F1ত ফ'কাছত যেতিয়া ৰাখি দিম আমাৰ মানে এটা বিষয়বস্তু বহুত দূৰত ফৰ্ম হ'ব মানে ইনফিনিটিত ফৰ্ম হ'ব আৰু ইয়াৰে যোনটো চাইজ হাইলি এনলাৰ্জ বহুত ডাঙৰ ফিগাৰ হ'ব অ'কে এতিয়া নেক্সট যেতিয়া আমি অপটিকেল চেণ্টাৰ আৰু F1ৰ ওচৰত ৰাখিম ইয়াতে ফিগাৰটো ডাঙৰ হ'ব ভাৰ্চুৱেল আৰু ইৰেক্ট হ'ব এণ্ড হাইলি লাৰ্জ ফিগাৰ হ'ব অ'কে চ' চবে চাই ল'ব যে ফিগাৰবোৰ কেনেকৈ ফৰ্ম কৰিছে কাৰণ এক্সামত এইবোৰ আঁকিব আহে কিন্তু এইকেইটা মনত ৰাখিবৰ কাৰণে ইজি হয় টোটেল 7টা আছে 7টাৰ ভিতৰত প্ৰথম যোনকেইটা হয় প্ৰথমকেইটা চব ৰিয়েল ইনভাৰ্টেড হয় মানে যোনকেইটা ফটো ফৰ্ম হয় ইমেজ যোনকেইটাই ফৰ্ম কৰে চিধা নহয় উল্টা হয় আৰু চাইজত কিছুমান সৰু কিছুমান ডাঙৰ এইকেইটা আকৌ আমাৰ ভাৰ্চুৱেল ইৰেক্ট হয় এই দুটা এক্সেপশ্যন হয় অ'কে এতিয়া নেক্সট আমি যোনখিনি চাম সেইখিনি হ'ব অৱতল আগৰখিনি আমি আগৰ যোনখিনি আছিলে সেইখিনি আছিলে আমাৰ কনকেভ লেন্সৰ এইখিনি আমাৰ অৱতল লেন্সৰ হয় অ'কে এতিয়া অৱতলৰ একেবাৰে ইজি কি হয় ইয়াতে মিলি যায় ডাইভাৰ্চ হৈ যায় চ' ইয়াতে ফিগাৰ দুটাই আছে 1 2 প্ৰথম আমি ফিগাৰটো আমাৰ বস্তুটো বহুত দূৰত আছে আমাৰ যোনটো বিষয়বস্তু বহুত দূৰত আছে অ'কে ইয়াতে অবজেক্টটো ৰাখি দিছোঁ ইনফিনিটিত ৰাখি দিছোঁ ইনফিনিটিত ৰাখি দিলে ফিগাৰ ফৰ্ম হৈছে ইয়াতে আমাৰ হাইলি ডিমিনিছ সৰু হয় ভাৰ্চুৱেল আৰু ইৰেক্ট হয় চিধা হয় এতিয়া আমি যেতিয়া ইয়াতে ফিগাৰটো দিম মানে আমাৰ বস্তু যদি ইয়াতে থাকিব ইমেজ ফৰ্ম হ'ব এইখিনিত সৰু হ'ব ভাৰ্চুৱেল ইৰেক্ট চিধা চিধি হৈছে অ'কে চ' এইখিনি বস্তু কিন্তু এক্সামত আহি থাকে মই আকৌ এবাৰ লিখি দিছোঁ যে ইয়াতে ক'ত মই ফিগাৰ দিছোঁ ইনফিনিটিত বহুত দূৰত আছে আৰু যোনটো ফৰ্ম হৈছে এইটো হ'ল ভাৰ্চুৱেল চাই ল'ব অসমীয়াখিনিত ডাইৰেক্ট দিয়াই আছে ইৰেক্ট হয় আৰু হাইলি ডিমিনিছ একেবাৰে সৰু হয় পইণ্ট চাইজ হয় যোনটো ফিগাৰ ফৰ্ম কৰিছে ইয়াতে আমি যেতিয়া ৰাখিম মানে আমাৰ বস্তু ফিগাৰ ফৰ্ম হ'ব এইখিনি জেগাত আৰু ইয়াতে আৰু এটা বস্তু সেম হয় যে ভাৰ্চুৱেল আৰু ইৰেক্ট হ'ব অ'কে চ' চবে চাই ল'ব এইখিনি বস্তু নেক্সট আমি যাওঁ ইয়াৰে পিছত আমাৰ যোনটো হয় সেইটো হ'ল চাইন কনভেনশ্যন স্পেৰিকেল লেন্সৰ আকৌ মাইনাছত হ'ব যেনেকৈ আমি মানে দাপোনৰ আমাৰ কি পঢ়িছিলোঁ পজিটিভ আছিলে 1/v + 1/u আছিলে আমি সেনেকৈ ফ'কেল লেংথটো ওলাওঁ ইয়াতে আকৌ 1/v - 1/u হয় আৰু v মানে কি হয় অবজেক্ট ডিষ্টেঞ্চ u বুলি লিখোঁ আৰু u ইমেজ ডিষ্টেঞ্চ v অ'কে এইটো চবে চাই ল'ব ইংলিছত আৰু অসমীয়াত ছেইম হয় দুটাই v u আৰু f সেনেকৈ আমি ফ'কেল লেংথ উলিয়াওঁ তো আমি এতিয়া অলপমান পঢ়িম বিবৰ্ধনৰ বিষয়ে মেগনিফিকেশ্যনৰ বিষয়ে মেগনিফিকেশ্যনটো কেনেকৈ উলিয়াম মেগনিফিকেশ্যন উলিয়াম প্ৰতিবিম্বৰ উচ্চতা কিমান ওখ হয় আৰু লক্ষ্য বস্তুৰ উচ্চতা ধৰক এতিয়া আমাৰ বস্তুটো কিমান দূৰত আছে আৰু ইয়াৰে মানে আমাৰ কিমান ডাঙৰ ফৰ্ম কৰিলে ত' এইটো এটা হাইট হয় হাইট এইটো আমাৰ ইমেজৰ হাইট হয় ইমেজ হাইট আৰু এইটো অবজেক্ট হাইট অ'কে অসমীয়াত তো ইয়াকে আমি উলিয়াই মেগনিফিকেশ্যন উলিয়াওঁ কিমান মেগনিফাইড হয় যেনেকৈ এতিয়া মই এখন চশমা পিন্ধি আছোঁ ইয়াতে মোৰ যোনখন লেন্স ইউজ কৰিছে লেন্সখনৰ মানে মোৰ উচ্চতা কিমান ওখ হয় আৰু তাৰ লগতে ইয়াৰে ভেলু কিমান আমি আজি ভেলু বিষয়েও পঢ়িম যেনেকৈ কিছুমানৰ অলপ প্ৰব্লেম থাকে ন কাৰোবাৰ চকুৰ প্ৰব্লেম থাকে ওচৰৰ বস্তু দেখা নাপায় দূৰৰ বস্তু দেখা নাপায় আমি এইখিনিও আজি ডিছকাছ কৰিম চ' এতিয়া চাই লওঁ আমি এটা অংক দেখাওঁ এইটো উদাহৰণ হয় তোমালোকৰ কিতাপৰ 10.3 নম্বৰটো চাই ল'বা বুকৰ চ' এইটো অৱতল লেন্সৰ বিষয়ে কৈছিলে চ' অৱতল লেন্সৰ কিছুমান ভেলু দিয়া আছিলে সেই ভেলুখিনি আমাৰ সমাধান দেখাই দিছোঁ প্ৰতিবিম্বৰ দূৰত্ব দিয়া আছিল v ভেলু দিয়া আছিলে আমাৰ যিহেতু অৱতল লেন্স হয় সেইকাৰণে মাইনাছ হ'ব -10 চেণ্টিমিটাৰ ধৰিম ফ'কেল লেন্থ f তাৰ -15 চেণ্টিমিটাৰ কাৰণ এইটো অৱতল লেন্স হয় লক্ষ্য বস্তুৰ u ভেলু ওলাব দিছে চ' একেবাৰে ইজি আমি এনেকৈ বহাই দিম এনেকৈ বহাই দিলে আমাৰ u ভেলু ওলাই গ'ল -30 চেণ্টিমিটাৰ ইয়াৰ লগে লগে আমাৰ উলিয়াব দিছিলে ইয়াতে মেগনিফিকেশ্যন বিবৰ্ধনো উলিয়াব দিছে চ' আমি যেতিয়া u ওলাই আছোঁ u ওলাম তাৰপিছত যেতিয়া v ওলাম আমি এটা ভেলু পাইছিলোঁ নহয় যে মেগনিফিকেশ্যন আমি কেনেকৈ উলিয়াওঁ u/v উলিয়াব লাগিব যিহেতু এইটো মাইনাছে হয় -10 বা -30 কাটা গ'ল চ' +0.33 চেণ্টিমিটাৰ হয় বিবৰ্ধনৰ ভেলু অ'কে বেছি টান নহয় ফৰ্মুলা জানিব লাগিব আৰু এই যোনবিলাক মাইনাছ আৰু প্লাছ কনভেনশ্যন সেইটো জানিব লাগিব সেইটো আগৰ আমাৰ দাপোনৰ লগত ছেইম হয় লেফ্টত ৰাইটত থাকিলে মাইনাছ কোনটো হ'ব পজিটিভ ওপৰৰ পিনে থাকিলে মাইনাছ তল পিনে থাকিলে প্লাছ সেইখিনি চবে জানিব লাগিব তো এতিয়া আমি লেন্সৰ পাৱাৰ পঢ়িম পাৱাৰ অফ লেন্স আমি কেনেকৈ ডিফাইন কৰিম পাৱাৰ অফ লেন্স ডিফাইন কৰিম যে ফ'কেল লেন্থৰ উল্টা
ফোকেল লেংথটো যেতিয়া আমি উল্টা ধৰিম সেইটো হ'ল আমাৰ লেন্সৰ পাৱাৰ 1/f মানে লেন্স এখনৰ ক্ষমতা হ'ল লেখনৰ ফোকাস ধৈৰ্যৰ ব্যস্ত ভগ্নাংশ ওকে যেনেকৈ এতিয়া মই এটা দেখাই আছোঁ যোনটো ইয়াৰে শাৰ্পলি কাৰ্ভ সাইড আছে সেইটো ইয়াৰে একদম শৰ্ট ফোকেল লেংথটো হয় ইয়াৰে যোনটো আমাৰ জেন্টলি কাৰ্ভ সাইড মানে একদম শাৰ্প নহয় স্লাইড কাৰ্ভ হয় সেইটো আমাৰ দীঘল ফোকেল লেংথটো হয় মানে ফোকেল লেংথ দীঘল হয় আৰু এই দুইটা কনকেভ লেন্সৰ বিষয়ে কৈছোঁ উত্তল মানে লেন্সৰ বিষয়ে কৈছোঁ সো আমি এনেকৈ তাক উলিওৱা তো এতিয়া নেক্সট যোনটো ইম্পৰ্টেণ্ট বস্তু আছে সেইটো হ'ল যে SI ইউনিট সবতকৈ ইম্পৰ্টেণ্ট হয় যিকোনো চেপ্টাৰৰ ছায়েন্সৰ ফিজিক্স আৰু কেমিষ্ট্ৰি সো এতিয়া আমি যেতিয়া পঢ়িম SI ইউনিটৰ বিষয়ে প্ৰথম চাম যে ইয়াতে SI ইউনিট চাব লগা কি আছে ডায়োপ্টাৰ যেনেকৈ মই এতিয়া চশমা পিন্ধি আছোঁ মোৰ যোনটো পাৱাৰ হয় সেইটো পজিটিভত হয় ওকে এতিয়া পজিটিভ দিনত কৰিম মই D+D হ'ব 1 মিটাৰ ফোকাস ধৈৰ্যৰ লেন্স এখনৰ ক্ষমতা দেখায় যেনেকৈ 1 ডায়োপ্টাৰ হয় 1 ডায়োপ্টাৰ যদি আমি মিটাৰত এক্সপ্ৰেছ কৰোঁ 1 মিটাৰ স্কুৱেৰ হয় চাই ল'ব চবে 1 ডায়োপ্টাৰ যদি আমি ইংলিছত পঢ়োঁ পাৱাৰ অফ লেন্স হুজ ফোকেল লেংথ ইজ 1 মিটাৰ ওকে কনভেক্স লেন্সৰ পাৱাৰ কি হয় পজিটিভ হয় আমি এনেকৈ লিখিম যেনেকৈ মোৰ এই লেন্স কেইখন পজিটিভ হয় কনভেক্স লেন্স আছে কাৰণ মই দূৰৰ বস্তু দেখা নাপাওঁ দূৰৰ বস্তু দেখা নাপালে আমি কি বুলি কওঁ মায়োপিয়া বুলি কওঁ ওচৰৰ বস্তু দেখা নাপালে আমি হাইপাৰমেট্ৰপিয়া বুলি কওঁ হয়নে নহয় বেমাৰ হয় এইবোৰ চকুৰ চাই ল'ব চবে মায়োপিয়া হাইপাৰমেট্ৰপিয়া কি হয় এতিয়া কনকেভ লেন্স মই বোলে ওচৰৰ বস্তু দেখা পোৱা নাই ওচৰৰ বস্তু দেখা নাপালে মোৰ মাইনাছত পাৱাৰ দিব আৰু মই কি ইউজ কৰিম কনকেভ তো এইটো কি হয় উত্তল লেন্স হয় ওকে নহয় ভুল হ'ল তো মোৰ এইটো হৈ যায় অৱতল আৰু এটো আমাৰ উত্তল লেন্স সো চাই ল'বা সবে যে পাৱাৰ আমি কেনেকৈ চাওঁ দূৰৰ বস্তু দেখা নাপালে নৰ্মেলি আমাৰ পজিটিভ পাৱাৰ দিয়ে ওচৰৰ বস্তু দেখা নাপালে নিগেটিভ পাৱাৰ থাকে আৰু এই পাৱাৰটো আমি ডায়োপ্টাৰত এক্সপ্ৰেছ কৰোঁ ওকে নেক্সট তো এতিয়া আমি অলপমান ইয়াৰে এপ্লিকেশ্যন চাম যে আমি লেন্স ক'ত ব্যৱহাৰ কৰোঁ এখন কি হয় ইয়াতে কিমান লেন্স থাকে ন আমি ফোকাছ কৰোঁ দূৰৰ বস্তু চাওঁ ওচৰৰ বস্তু এনেকৈ মিনিমাইজ মেক্সিমাইজ কৰি থাকোঁ সো এইটো কি হ'ল এইটো হৈ যায় আমাৰ এটা কেমেৰা এইটো কি হয় মাইক্ৰস্কোপৰ এখন অবজেক্টিভ লেন্স হয় অবজেক্টিভ লেন্সৰ আমি খুব ব্যৱহাৰ কৰোঁ টেলিস্কোপ সবতকৈ হাইয়েষ্ট ইউজ হয় কাৰণ টেলিস্কোপৰ আমি একদম দূৰৰ বস্তুবিলাক ফোকাছ কৰি চাওঁ হয়নে নহয় সো এইবোৰ কিছুমান আমাৰ লেন্সৰ সবতকৈ কমন ইউজ কমন এপ্লিকেশ্যন যোনবোৰ মানে আমি ডে টু ডে লাইফত আমাৰ ব্যৱহাৰ হয় এতিয়া এজ এ ছায়েন্স ষ্টুডেণ্ট তোমালোকে যেতিয়া লেবত যাবা টেলিস্কোপখন নেদেখিলেও এটলিষ্ট সৰু এটা কেমেৰা থাকিব আমাৰ কিবা কিবি বস্তু ফটো উঠাবৰ কাৰণে থাকে কেতিয়াবা হয়নে নহয় ফোনতেই কেমেৰা আছে তেনেকৈ অবজেক্টিভ লেন্স এভৰি ছায়েন্স লেবত আমাৰ কি হয় এখন এটা হ'লেও টেলিস্কোপ মাইক্ৰস্কোপ থাকেই হয়নে নহয় সো সেই মাইক্ৰস্কোপত এই লেন্সবোৰ আমি ব্যৱহাৰ কৰোঁ বেলেগ বেলেগ পাৱাৰৰ লেন্স থাকে সো আজি আমাৰ ক্লাছটো ইমানখিনিয়ে আছিলে এইটো আজি হোমৱৰ্ক হয় ওকে হোমৱৰ্কটো চবে চাই লোৱা হোমৱৰ্কটো কৰিবা নেক্সট ক্লাছত যেতিয়া মই আহিম হোমৱৰ্কটোৰ এনচাৰ কিমান হয় কৈ দিবা ওকে আজি আমাৰ ক্লাছটো বিশেষ দীঘলীয়া নকৰোঁ যদি তোমালোকৰ কিবা এতিয়াও সুধিব লগা বস্তু আছে যে মেম মই এই পাৰ্টিকুলাৰ পাৰ্টটো বুজি পোৱা নাই উত্তল হওক অৱতল লেন্স হওক বা প্ৰতিহৰণ হওক প্ৰতিফলন হওক তো মোক সুধিব পাৰা কাৰণ মই এই চেপ্টাৰটো ডাঙৰ কাৰণে লাইটৰ পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা ক্লাছ কৰিবলৈ পঢ়াইছোঁ সো ইয়াতে যদি কাৰোবাৰ কিবা সুধিব লগা আছে তেনেহ'লে মোক ডাইৰেক্টলি সুধিব পাৰা কমেণ্ট ছেকশ্যনটো সুধিব পাৰা আৰু আমাৰ ইয়াতে এটা কমেণ্ট ড্ৰপ কৰি দিব পাৰিবা আমাৰ অফিচিয়েল চেনেলটোত স্মাৰ্ট স্কুল নৰ্থ ইষ্ট সো তেনেকৈ পঢ়ি যোৱা আৰু যদি কিবা থাকে সুধিব লগা যদি বিচাৰিছা যে এই পাৰ্টিকুলাৰ বস্তু এটা ডেমনষ্ট্ৰেশ্যন দিবৰ কাৰণে ওকে নেক্সট মই দেখাম এনেকৈ কেমিষ্ট্ৰি লিটমাছ টেষ্ট বা এনেকুৱা কিবা কিবি দেখাম সো চাই থাকিবা ষ্টে টিউন উইথ আছ স্মাৰ্ট স্কুল নৰ্থ ইষ্ট আমাৰ আজি ইমানখিনিয়ে আছিলে আৰু তোমালোকৰ যদি এতিয়া কিছুমান পাৰ্টিকুলাৰ চেপ্টাৰ আছে যোনটো হাফ ইয়াৰত দিছে বা ইউনিট টেষ্টত দিছে আৰু কিবা আনএক্সপ্লেইন বা নজনা বস্তু আছে তেনেহ'লে সুধিব পাৰিবা ওকে সো টেক কেয়াৰ ষ্টুডেণ্টছ আজি ইমানখিনিয়ে আছিলে আৰু ভালকৈ পঢ়ি থাকিবা